নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ইংৰাজী নৱবৰ্ষৰ আপোনালোকক সকলোকে মৰম আৰু আশীৰ্বাদ জনাইছোঁ। 2020 চনত বা 2021 চনত যেনেদৰে কৰোণা আহিছিলে, ঠিক আমাৰ মাজলৈ 2022 চনত কৰোণাটো নাহে যাতে তাৰে কামনা কৰিছোঁ। আৰু মই লুকুমণি শইকীয়া আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আচলতে মই কোনোদিন এনেদৰে ভিডিঅ' বনোৱা নাই, মানে ভ্লগ ভিডিঅ' বনোৱা নাই। মই এনেই ইউটিউবত কভাৰ ভিডিঅ' বনাওঁ, কিন্তু ভ্লগ দিয়া নাই। আজি ভাবিছোঁ 2022 চনৰ 1 জানুৱাৰীৰ পৰাই ভ্লগ আৰম্ভ কৰোঁচোন, কি হয় চাওঁ। আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল পায় চাব এবাৰ শেষলৈকে। তাতে আমি আজি পাৰ্টি খাইছোঁ গোটেই গাঁৱৰ সকলো মিলি, কেনেকুৱা পালে চাব। এয়া পূৰা চাটনি পিচি আছে, চালাড বনাই আছে। এয়া আমাৰ আপা হয়, আপাই একদম মাংস বনাই আছে। এইফালে বৌদৌৱে কেৰাহী ধৰি আছে, কাৰণ কেলৈ আমাৰ ইমান সুবিধা নাই পথাৰত। তেনেকৈ খাই আছোঁ। এইফালে মাছ বনিব, কেৰাহীত তেল গৰম কৰি ৰাখিছে। এইফালে গান, এয়া সৰু সৰু ভাইটিসকলে একদম গানৰ লগত ব্যস্ত হৈ আছে। বৌদৌৱে মাছ ফ্ৰাই কৰি আছে। আপোনাক 2022 চনত কি কৈ দিয়ক ৰাইজক, কি কথা? 22 চনতো আমাৰ ভালেই লাগিলে বাৰু। আজি আমি 1 জানুৱাৰী খানা খাইছোঁ। 21 আৰু 20 আৰু 21 লেখীয়া কৰোণা নাহে যাতে তাই কামনা কৰিছোঁ। 22 চনটো যাতে কৰোণা নাহে, বেমাৰ আজাৰ নাহে, বছৰটো যাতে ভালে এয়া আমাৰ সকলো পোৱালিবিলাক হেপী নিউ ইয়াৰ কৈ দিয়া। বৌদৌ আমাক। আৰু আপোনাৰ 22 চনটো কেনেকুৱা, মানে কেনেকৈ আদৰিছে আজি? হেপী নিউ ইয়াৰ। আজি বছৰৰ প্ৰথমটো দিন 1 তাৰিখ। এয়া আমি খানা খাব লৈছোঁ চবে মিলিজুলি, যেন 22 চনটো ভালে ভালে যায়, আগৰ নিচিনা যেন কৰোণা নাহে, তাকে কামনা কৰিলোঁ। এয়া নিচাদৌ কিবা এটা কৈ দিয়ক। 2022 চনটো কেনেকুৱা? এয়া আমাৰ ভাইটি কিবা এটা ক'ব, কৈ দিয়া। ৰেডি কৰিছে ভাত খাবলৈ চবেই। এয়া আমাৰ ভাইটি কিবা এটা ক'ব বোলে, হেপী নিউ ইয়াৰ বুলি কৈ দিয়া। মাংস চলিয়ে থাকে, কিন্তু মানে আজি নতুন বছৰ বুলি চবেই সকলোৱে পথাৰত এনেকৈ এসাঁজ খাব লৈছোঁ। কেনেকুৱা লাগে আপোনালোকৰ তাৰ লগত শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমান